আমি বুঢ়া মানুহ বাবু খবৰ ভাল না হাই গাইজ নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে তো আজি লৈ আহিছোঁ এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আজি ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো গতিকে আজিৰ ভিডিঅ'টোত আমি এটা চেষ্টা কৰিছোঁ মানে কি আমি আগতে চুৰ পুলিচ যেনেকৈ খেলিছিলোঁ সেইটো চিষ্টেম এটা অলপমান বেলেগ ধৰণে মানে আগতে চুৰ যোনে পায় সেইটো চুৰ হৈছিলে আৰু পুলিচ যোনে পায় সেই পুলিচ হয় গতিকে সেইটোৰে আলম লয় বুলি ক'ব লাগিব সেইটোৱে নিচিনা অকণমান বেলেগ তাতে 12টা নম্বৰ থাকিব আৰু আমি 4জন আছোঁ যিহেতু গতিকে প্ৰত্যেকৰে 3বাৰকৈ উঠাব লাগিব আৰু তাতে নাম্বাৰ ৱাইজ এটা কিবা এটা নহয় কিবা এটা লিখি দিয়া থাকিব এইটো কৰিব লাগিব নহয়তো এইটো খাব লাগিব এনেকুৱা ধৰণৰ লিখি দিয়া থাকিব ভিডিঅ'টো চালে গম পাব গোটেইখিনি যদি লিখি দিয়া থাকিব তাতে যোনে যিটো নাম্বাৰ উঠাই তাত যিটো লিখা থাকিব সেইটোৱেই সেইজনে কৰিব লাগিব যোনে হওক 1 2 3 4 যোনে উঠায় গতিকে সেইটোৱে আজি ভিডিঅ' আৰু যোনে যি লিখা তাকে কৰিব আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল হ'ব সকলোৱে অকণমান অলপ এক্সট্ৰা কৰিবলৈ এটা চেষ্টা কৰিছোঁ নাজানো কেনেকুৱা কিমানখিনি সফল হওঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল গতিকে আমাৰ গোটেইখিনি বস্তু ৰেডি হৈ গৈছে ইতিমধ্যে আৰু এয়া আমাৰ চবে বহি ৰেডি হৈ আছে আৰু আমি গোটেইখিনি এতিয়া বস্তুখিনি এইবাৰ চাই লওক এয়া গোটেইখিনি বস্তু লৈ লৈছোঁ ইয়াতে মই বেক কেমেৰা কৰি দেখাই দিম বাৰু কি বস্তু আছে আৰু গোটেই ৰেডি হৈ গৈছে গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আৰু ভিডিঅ'টো চাব কেনেকুৱা লাগে আৰু আশা কৰিছোঁ নিশ্চয় ভাল পাব সকলোৱে গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বুজি ন বেক কেমেৰাত আছে এইবিলাক বস্তু এয়া শেৱালি ফুল শুকাই থোৱা এয়া পানী গাখীৰ আটা কলগেট তাৰপিছত এয়া বিলাহী কণী এইটো হৈছে মানিমুনি এইফালে আছে বহুতখিনি বস্তু আছে ভিডিঅ'টো চাই গম পাব সকলোৱে গতিকে বলক ভিডিঅ'টো So let's start the video. So তোমালোক ৰেডি আছা? Yes. Okay, তো আৰম্ভ কৰোঁ এটা উঠা আৰু তোমাৰ লাগ চাওঁ আৰু এতিয়া কি আছে কেঁচা বিলাহী খাব লাগিব এতিয়া বিলাহী ডেঞ্জাৰ বিলাহী এইকেইটা দুটা তিনিটা চাৰিটা মানে সৰু বিলাহী লৈছোঁ অলপ বেলেগ খাব কাৰণে বিলাহী হৈছে এইকেইটা একদম টিলিকা বিলাহী এইকেইটা বিলাহী আমাৰ এতিয়া আমাৰ দাদাই খাব ইফালে আহা তুমি অলপ কেমেৰা ফালে আহা মুখত খোৱা সঁচাকে খাব লাগিব দেখা ওলা দেখা খাই দিলে তোমাৰ চাৰ কোৱা কৰা এইটো তোমাৰ লাগ মেখেলা চাদৰ পিন্ধি দেখাই দিবলৈ দেখাই দিয়া এবাৰ দেখা নাপায় ভালকে মেখেলা চাদৰ পিন্ধিব মেখেলা চাদৰ পিন্ধি ডান্স কৰিব লাগে এইটো নহয় তলত তো এতিয়া ই মেখেলা চাদৰ পিন্ধি ডান্স কৰিব গতিকে আমি বেক কেমেৰা কৰি এইটো দেখাব লাগিব গতিকে মেখেলা চাদৰ পিন্ধি আছে তোমাৰ চোন বহুত ভাল লাগো বাবু Okay, start. Ya, Kumar. Itu ikaw. Paano mo siya kilo? Itu আছে তোমাৰ ভাগ্যত চাও মাথাত মানে মূৰত পানী ঢালিব লাগিব মই
মই ঢালিম অকমান ঢালিব মাৰ খাবি তোক এনে মাৰিম এতিয়া মূৰত পানী ঢালা হ'ব তাই মোকো দিবি তো এতিয়া আমাৰ বাৰ পানী পৰি কোনটো ল'বা তুমি তুমি খামত তোমাৰ হেল্প কৰি দিয়া তোমাৰ লাগছে এইবাৰ কেপচিকাম খাব লাগিব আৰু ডাইজেষ্ট কৰিব লাগিব গোটেই খাই দিব লাগিব গোটেই কেনে ট্ৰাই ডাইজেষ্ট ঐ মৰি গ'ল আমাৰ বাই খাই দিলে ডাইজেষ্ট ট্ৰাই অলপ আৰু বেছিকে আমাৰ আৰু দাদাৰ বাই ইয়াৰ লাগছে এতিয়া লাগছে কোনটো ল'বা তুমি চইজত কোৱা হাই ল'বা ন কি আছে কণী মুৰা মই যাওঁ ভাই ওচৰত নাই তাক মাৰ যা मेरी तो जीना है मुश्किल बाबा तुम फट जाओगी ठकन ठकन এতিয়া আমাৰ বাবুখিনি কোনটো কি ল'বা? এটা লোৱা। মই এটা লোৱা অ'কে আটা মূৰত খাব আটাখিনি ইমান নিদিবি দেই অকণ দে অকণ দিবি এতিয়া আমাৰ মহাৰাণী চুজ কৰো টমেটো চচ খাব লাগিব মই খাদ্য কিন্তু বহুতেই মজা এইটো অকণমান দেই খোৱা টমাটো ভাল লাগিছে ভাল লাগে নেকি টমেটো খাই এনে ভাল লাগে না এতিয়া আমাৰ বাইদেউৰ বাই তোমাৰ কাৰণে মই হেল্প কৰি দিওঁ তাৰে গোটেই হেল্প কৰি আছোঁ আপাবিলাক সিহঁতে পেলাইছে তহঁতে আমাৰ বাৰ লাগছ গাখীৰ মূৰত পেলাব লাগিব এইটো মই পেলাম আছে দেই ইয়াতে গাখীৰ মই পেলাওঁ বেছি নহয় দেই আমাৰ বাৰ চকল তো চাওঁ কি আছে চাওঁ তোমাৰ মই ভাগ্যখন চাওঁ খাব লাগিব খাব লাগে খোৱা বাইদেউ খোৱা চামুচ খাম দে খাই দিবি দেই অকণমান দিবি খাই দিবি কেনেকুৱা লাগিছে তোমাৰ একদম বেয়া লাগিছে তো এতিয়া আমাৰ মহাপুৰুষৰ বাৰী তোমাৰ চাবাব লাগিব ইমান নাখাওঁ মই ভাল বস্তু কেনেকুৱা লাগিছে তোমাৰ
খাইব নালাগে আমাৰ বাৰ বাৰী দাড়ি লগাই গামোচা পিন্ধি পাব্লিক প্লেছত দাড়ি মই আঁকিম দাড়ি আঁকিম ইমান নহয় ইমান নহয় হ'ব হ'ব গামোচা পাব্লিক বাদাম ভাজা আমার বার বাড়ি উপস্থিত হয়ে আছে যার কারণে ডাইজেস্ট করা দেখা দিয়া কেনেকুৱা লাগিছে এতিয়া লাষ্ট তো আমাৰ ভিডিঅ'টো সামৰণি কৰিলে মক্কা নিচিনা আছে ভিডিঅ'টো যদি ভাল লাগে আমাৰ বাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আমি আৰু চেষ্টা কৰিম এনেকুৱাই আৰু ইণ্টাৰেষ্টিং ভিডিঅ' দিবলৈ আৰু আজি এটা সৰু চেষ্টা কৰিলোঁ আপোনালোকৰ ভাল লাগিব বুলি বহুত ভৰসাৰে এই ভিডিঅ'টো আপলোড কৰিম ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব কমেণ্ট বক্সত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ